হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালে আছে আৰু ময়ো ভালে আছোঁ। বহুত দিনৰ পিছত ইউটিউবত ভিডিঅ' দিবলৈ লৈছোঁ আৰু আগলৈও দি যাম এনেকৈ। আৰু আপোনালোকে যদি ভাল পায় মোৰ ভিডিঅ'বোৰ চাব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আজি আপোনালোকক দেখাম বস্তু এটা। এয়া আমলখি দেখিছে আৰু আমলখি পোৰা খাই কোনে কোনে ভাল পায় ক'বচোন বাৰু। মই আমলখিটো জানেই সকলোৱে, এনেও খালে ভাল আৰু খাই থকাই হয় প্ৰায় ঘৰত। এইফালে আমাৰ টিকলি হাঁহি চাওক কি ফূৰ্তি তাই। আৰু এইখিনি জ্বলাই ইয়াতে আমলখিকেইটা দি থৈছোঁ। অলৰেডি হ'লেই চাগে, জুই নুমাই গ'ল। আৰু আমলখিকেইটা এতিয়া উলিয়াই ল'ম। এয়া গৰুৰ কাৰণে দানা বনাই থৈছে। আমি খালেতো নহ'ব আৰু গৰুকো খুৱাব লাগিব, নহয় জানো? আৰু এইফালে এতিয়া পুৰা আমলখিকেইটা উলিয়াই ল'লোঁ আৰু উলিয়াই লৈ ধুনীয়াকৈ পিটিকা বনাম। আৰু লাইশাকৰ ভাজি বনাইছিলে মায়ে, গৰমে গৰমে ভাবিলোঁ আলুৰ লগত পিটিকা কৰোঁ আৰু জলকীয়া আৰু পুৰা আমলখিকেইটা পিটিকি ল'ম। আৰু আজি আমাৰ ভাতৰ থালিখন এনেকৈ, ভাত আৰু দালিৰ লগত এনেকৈ পিটিকা খাই বাৰু কোনে কোনে ভাল পায় জনাবচোন। মোৰ কিন্তু ফেভৰেট হয় পিটিকা। আলু পিটিকাই হওক বা যি পিটিকাই হওক খাই ভাল পাওঁ। শেষত মই জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু সকলোৱে জুবিন দাৰ ন্যায় পোৱাটো বিচাৰি আছে। আৰু সকলোৱে লিখিব #JusticeForJubin Garg আৰু জুবিন দাই যাতে অতি সোনকালে ন্যায় পায় সেয়াই বিচাৰিছোঁ। এইফালে কোন ছোৱালী? কবিতা, লাভ ইউ। এইফালে কবিতা ঢেৰ আছে ইয়াত। যোৰহাট এনেই নহয়তো, কবিতাৰ জেগা।